Programme মনে মনে চিন্তা করছিল মোর হল কি হ্যাঁ ইফালে হিতাই যেতিয়া হে বাল্মীকি আশ্ৰমৰ পৰা আনলা এৰাৰি হৈছে যেতিয়া মন বৰ ভালে নাই আইও হিতা শান্তি নাই হিতাই বাল্মীকি আশ্ৰমতে মই টিকা কৰি আছি চিন্তা বোলে মই যদি আকৌ যাব লগা হয় তেতিয়া মই আৰু কোনদিন প্ৰগ্ৰামৰ মুখ নাচাওঁ বাৰে কাৰণ হিতাৰ মহা দুখে পালা হিতাই মনে মনে চিন্তা কৰিছে ৰাজাৰ ঘৰত জন্ম ললো ৰাজাৰ লগত বিয়া হলো একদিনলৈ মই ৰাজভোগ খাই নাপালো পিতৃ সত্য পালনৰ কাৰণে মই 14 বছৰ মনলৈ গলো সেই 14 বছৰত দণ্ডুকা বনৰ পৰা ৰাৱণে হৰণ কৰি নিলা আকৌ ৰাৱণে নিও ঘৰত নিয়া নাই মই অশোক বনত বন্দী কৰি থৈ দিলা আকৌ মোক ৰক্ষা দিলা গোটেই ৰাজ্যখিনি দিলা তাতে মোক সিহঁতক ঠিক মোৰ জীৱন সেই বানৰৰ সহায় লৈ হয় মোক লংকাৰ ৰাৱণ বধ কৰি উদ্ধাৰ কৰি আনলা তাতেও মোক আধা বুঢ়া কৰি লৈ আহিছিল কাটা জুই ঝাপি দিছিল তাতে মোক বিয়েও পুৰি মাৰিব দেখা নাপালা আকৌ যদিও প্ৰভুৱে আনলা 10,000 বছৰ ৰাজত্ব কৰাৰ পিছত লোকৰ অপবাদৰ কাৰণে 5 মেয়াত গৰ্ভৱতী নাৰী মই জীৱনত নিৰ্বাহ দিলা তাতে মোক খাব দেখা নাপালা এইবুলি সীতাই দুখ কৰি থাকিয়ে আহিও যদিও আহিছে আকৌ 1000 বছৰ ৰাজত্ব কৰিলা যদিও কোনোদিন প্ৰভুৰামৰ মুখ নাচালা তুমি ঘৰতে পৰীক্ষাত ফেল কৰিছা আজি অলপ পৰীক্ষা আজি প্ৰগ্ৰামৰ মুখ নাচাওকে থাকি থাকি মনে মনে ভৰ্তি হলে পৰিয়াল দুটা আকৌ মুৰবী দুটাৰে যদি চাৱা চাই মাতা মাতি নাই কি লৈ থাকিবে সেইখন গৃহস্থী হ'ব